হাই গাইজ, এটা অতি বিশেষ খবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই ফেচবুক আৰু হোৱাটছএপৰ জৰিয়তে যে দেখা পালোঁ অসমলৈ নিপা ভাইৰাছ আহি পাইছে। দুখন ডিষ্ট্ৰিক্টত অহা বুলি শুনা পালোঁ। এখন হৈছে বঙাইগাঁও চিভিল হস্পিটেল আৰু এখন আছিল নলবাৰী চিভিল হস্পিটেল। এই দুটা হস্পিটেলত নিপা ভাইৰাছ আহিছে বুলি এই দুটা হস্পিটেলৰ পৰা নিউজ এটা ওলাইছে। বস্তুটো কিমান সত্যতা কিমান মিছা মই সেইটো নাজানো। আপোনালোকৰ মই ওচৰত স্ক্ৰীণশ্বটটো আপোনাক দেখুৱাম, ভালদৰে চাব। দুটা স্ক্ৰীণশ্বট দেখুৱাম। এইটো ফেক নিউজ কোনোবাই ভাইৰেল কৰিছে নে ৰিয়েলে হয় সেইটো নাজানো। চাই নিজৰ মন্তব্যবিলাক কৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিসকল যদি কোনোবা আমাৰ আইনী বিষয়ৰ মানুহ বা কিংবা চৰকাৰী মানুহ এই ভিডিঅ'টো চাই আছে, তেওঁলোকেও যাতে এই ভিডিঅ'টো চাই কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে। কাৰণ সত্যতা নিৰূপণ কৰাটো সকলো দৰকাৰ। নিপা ভাইৰাছ সঁচাকৈ অসমত আহিছেনে ফেক নিউজ কোনোবাই বাহিৰ কৰিছে সেইটো যাতে ধৰি উলিয়াই আনে। এইটো স্ক্ৰীণশ্বট হৈছে বঙাইগাঁও চিভিল হস্পিটেল। আপোনালোকে লিখি আছে চাওক, ইয়াত লিখা আছে ভালদৰে বঙাইগাঁও চিভিল হস্পিটেল বুলি। আৰু এইটো হৈছে নলবাৰী, এইটো নলবাৰী চিভিল হস্পিটেলত হয়। এই দুটা স্ক্ৰীণশ্বট দিয়া আছে। তো আজি মই এইখিনিয়ে ক'বলৈ আহিছোঁ, বিশেষ একো নাই। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ধন্যবাদ।